Hi guys, good morning. Welcome to my YouTube channel. Ji hol Lokhi Puja upalekhe eta vlog video bana bhabchu. Vlog video tu hol aru Lokhi Puja karone ঘৰত কেনেকৈ লক্ষী পূজা পাতে হেয়াই সকলোকে দেখাম বুলি ভাবিলোঁ। তাৰমানে ইমান দিনে ভিডিঅ' নবনোৱাৰ কাৰণটো হ'ল মোৰ ফোনটো পৰি ভাগিছিল, তো মই ভিডিঅ' বনাব পৰা নাছিলোঁ। যোৱাকালি মই নতুন ফোন ল'লোঁ, সেইটো কাৰণে মই আজিৰ পৰা বনাইছোঁ আৰু তো আজি হ'ল লক্ষী পূজাত কি কৰোঁ, কেনেকৈনো পাতোঁ ঘৰত, তো সকলোকে দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই গা পা ধোৱা নাই, গা পা ধুই আহোঁ। এতিয়া ৰাতিপুৱা 7:30 মান বাজিছে, তো গা পা ধুই আহি ব্লগটো কণ্টিনিউ কৰি আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া মই গা পা ধুই আহি গ'লোঁ, এতিয়া মানে মই ক'ৰবালৈ যাব লাগিব, এঠাইলৈ যাব লাগিব। এঠাইলৈ মানে দাদাই মোবাইল কিনিব, দাদাৰ লগত মই যাব লাগিব। তো এতিয়া মই কিবা এটা খাই লওঁ, খাই লৈ পিনে আপোনালোককো লৈ যাম। হ'লে মোবাইল কিনিব যাওঁ, এতিয়া মানে মই এয়া খাই লওঁ। খাই বৈ ৰেডি মই এতিয়া মই দাদাৰ লগত যাওঁ, যাই মোবাইল ফোন এটা কিনো। আমাৰ লগত যাব দাদা। তাৰপিছত মোবাইলটো কিনি আহি আমি লক্ষী পূজাৰ যোগাৰ কৰিম, আপোনালোকক দেখাই থাকিম। তো অলপ ভিডিঅ' চাই থাকক আৰু অলপ। গাড়ীত গৈ আছিলোঁ যিহেতু, এনেই এটা ভিডিঅ' কৰি দিলোঁ আৰু চবৰ লগত আহি এতিয়া আমি গৈ আছোঁ দোকানলৈ। দোকান পামগৈ আৰু বলক আপোনালোকে গৈ থাকক আমাৰ লগত। এতিয়া আমি মোবাইল চবাইল কিনি গাড়ীত উঠিবলৈ গৈ আছোঁ। এয়া চাওক পদুম ফুল, আজি লক্ষী মাৰ পূজাৰ বাবে পদুম ফুল ওলাইছে, ধান ওলাইছে। মানুহবোৰৰ ভিৰ পূৰা বজাৰ কৰি আছে। ঘূৰি ফুৰি ভাগৰ লাগি গ'ল। আমি এতিয়া খাবলৈ বহিছোঁ বিৰিয়ানী, আৰু এয়া খাই আমি এতিয়া যামগৈ ঘৰত। আৰু এইটো চাওক আমাৰ ইয়াৰ দেওশাল মন্দিৰ, দেওশাল মন্দিৰ শিৱ মন্দিৰ। আৰু এয়া চাওক আমাৰ জাগিৰোড পেপাৰ মিল, নগাঁও জাগিৰোড পেপাৰ মিলৰ অৱস্থাই নাই এতিয়া। একদম পেপাৰ মিল জহি খহি গৈছে, দেখিলেই বেয়া লাগি যায়। আগৰ পেপাৰ মিল হৈ থকা নাই আৰু। দোকানৰ পৰা আহি ভিডিঅ' কৰা নহ'ল, অকণ ভাগৰ লাগিল, তো আমি শুই গ'লোগৈ। তো এতিয়া লক্ষী পূজাৰ কাৰণে মই নাৰিকল ৰুকি আছোঁ, তাৰপিছত লাড়ু বনাম। পূজাটো দি আছে আইতাই, তো ভিডিঅ'টো চাই থাকক আৰু কি কৰি আছোঁ। এয়া নাৰিকল গুচাই আছে, দেখা নাই নাৰিকলকেইটা? নাৰিকল গুচাই থকা নাই, নাৰিকল ৰুকি আছে। চৰি মই ভুলকৈ কৈ পালোঁ। আৰু সি আৰামত ভিডিঅ' বনাই আছে, মই কাম কৰি আছোঁ। আৰামত নহয়, মোবাইলটো দাঙি থকা বহুত কষ্টকৰ কাম। নাৰিকলৰ লাড়ু হৈ গ'ল বনাই, এতিয়া অকণমান এনেকৈ থৈ দিছোঁ আৰু। এয়াই আজি আমাৰ লক্ষী দেৱীক পূজা কৰা শৰাই। আৰু এয়া আইতাই এতিয়া চাকি ঠিক কৰি আছে, চাকি জ্বলাবলৈ। আৰু এয়া চাকি জ্বলাইছে আমাৰ ককা, আৰু ইয়াত ককাকেইটা জ্বলাইছে, আৰু এয়া তুলসী তলত এটা আইতাই জ্বলাইছে। আৰু এতিয়া জ্বলাব এটা আমাৰ গেটৰ সন্মুখত এটা তুলসী তলত, আৰু এটা এতিয়া আইতাই জ্বলাই দিব। এয়া গেটৰ সন্মুখত ধুনীয়াকৈ আইতাই এতিয়া এটা গেটৰ সন্মুখত দি দিছে। আমাৰ চাকি তাকি জ্বলাই হৈ গ'লগৈ। এতিয়া আমি এনেকৈ বহি আছোঁ, বহুত
মানে শুনিছোঁ চাগে আৱাজ ইমান জেগে বৰষুণ এজাক আহি গ'ল এতিয়া ঘপককৈ এতিয়া এনেকৈ বহি আছোঁ আৰু বৰষুণ এৰালৈকে মানে প্ৰসাদ খাবৰ কাৰণে আৰু প্ৰসাদ মানে শৰাইও ভাঙিব তেতিয়া আমি এনেকৈ বহি আছোঁ মানে শৰাই ভাগালে বহি আছোঁ আৰু বৰষুণো এজাক আহি গ'ল ঘপককৈ কি হ'ব চাই থাকোঁচোন। এয়া আইতা আৰু মই ধুনীয়াকৈ প্ৰসাদৰ পাত সজাই আছোঁ সকলোকে দিবলৈ দোকানত আৰু খুৰীহঁতক সকলোকে দিবলৈ ধুনীয়াকৈ প্ৰসাদৰ পাত আইতা আৰু মই সজাইছোঁ। এতিয়া আমি প্ৰসাদ দিবৰ কাৰণে গৈ আছোঁ তাৰমানে আমি খুৰা খুৰী চবকে আমি প্ৰসাদ দিবৰ কাৰণে গৈ আছোঁ আৰু এতিয়া আমি প্ৰসাদ খাই আছোঁ আৰু ক'ব কাৰণে থাকিয়ে গৈছিলে সকলোলৈকে লক্ষী পূজাৰ অলেখ শুভেচ্ছা থাকিল সকলোৰে জীৱনত সুখ শান্তি আৰু ধন আহক। আজিলৈ ভিডিঅ'টো ইমানেই এনেও ভিডিঅ'টো বহুত দীঘলীয়া হৈছে ন হয় আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।